মৰমৰ কণমানিসকল তোমালোক আটাইকে আছামিজ জ্ঞানকুলৰ নতুন এটি পাঠৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক আটাই ভালে কুশলে আছা। আজিৰ পাঠত আমি শিকিম সাধাৰণ যুক্তাক্ষৰৰ তৃতীয়টো পাঠ। ইয়াৰ আগতেও আমি সাধাৰণ যুক্তাক্ষৰৰ দুটা পাঠ শিকি থৈছোঁ। তেন্তে বলা দেৰি নকৰি আৰম্ভ কৰোঁ সাধাৰণ যুক্তাক্ষৰৰ তৃতীয়টো পাঠ। এতিয়া তোমালোকে বৰ্ডৰ ফালে যদি চোৱা তোমালোকে দেখিবলৈ পাবা যে কেইটামান সাধাৰণ যুক্তাক্ষৰ মই ইয়াতে লিখি ৰাখিছোঁ আৰু তাৰ লগে লগে সৃষ্টি কৰিব পৰা এটা এটা শব্দ এইটো ফালে লিখি ৰাখিছোঁ। তেন্তে বলা দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পাঠ। প্ৰথমটো যুক্তাক্ষৰ আমি ল যোগ মূৰ্ধন্য ট, ল আৰু মূৰ্ধন্য ট বৰ্ণ যোগ হৈ পেলাই প্ৰথমটো যুক্তাক্ষৰ পাইছোঁ লয় তল ত। ল আৰু মূৰ্ধন্য ট লগ হৈ সৃষ্টি হয় লয় তল ত, আৰু লয় তল তৰ ৰূপ হৈছে এইটো। লয় তল তৰে যদি আমি শব্দ গঠন কৰোঁ তেনেহ'লে আমি পাওঁ বত আকাৰে বা লয় তল ত, তাত হ্ৰস্বইকাৰ বাল্টি। তাৰ পিছৰ শব্দটো পাইছোঁ আমি মূৰ্ধন্য ট যোগ মূৰ্ধন্য ট সমান মূৰ্ধন্য ট ত। মূৰ্ধন্য ট আৰু মূৰ্ধন্য ট যোগ হৈ পেলাই সৃষ্টি হয় এইটো যুক্তাক্ষৰ মূৰ্ধন্য ট ত। আৰু মূৰ্ধন্য ট তৰে যদি আমি শব্দ গঠন কৰোঁ তেন্তে আমি পাওঁ মূৰ্ধন্য ঠত আকাৰে ঠা, মূৰ্ধন্য টত আকাৰে মূৰ্ধন্য ট তাত আকাৰ ঠাট্টা। তাৰ পিছৰ যিটো যুক্তাক্ষৰ সেইটো সৃষ্টি হৈছে য় বৰ্ণ আৰু বৰ্গীয় জ বৰ্ণ লগ হয়। য় যোগ বৰ্গীয় জ সমান য় জন জ। য় যোগ বৰ্গীয় জ সমান য় জন জ। ইয়াৰে যদি আমি শব্দ গঠন কৰোঁ তেনেহ'লে আমি পাম আ য় জন জ তাত আকাৰ আঞ্জা। এতিয়া এটা কথা মন দিবা এইখিনিতে যে য় আৰু বৰ্গীয় জ লগ হৈ পেলাই সৃষ্টি হৈছে য় জন জ, কিন্তু যেতিয়া আমি উচ্চাৰণ কৰিছোঁ শব্দটো তেতিয়া আমি উচ্চাৰণ কৰিছোঁ আ য় জন জ তাত আকাৰ আঞ্জা। ইয়াতে নৰ উচ্চাৰণ হৈছে। এতিয়া নৰ উচ্চাৰণ কিহৰ কাৰণে হয়? যেতিয়া য় বৰ্ণই স্ববৰ্গৰ কোনো এটা বৰ্ণৰ লগত যোগ হয় তেতিয়া সি নৰ উচ্চাৰণ কৰে। স্ববৰ্গ মানে প্ৰথম চ, দ্বিতীয় চ, বৰ্গীয় জ আৰু জ এইকেইটাৰ লগত যেতিয়া য় বৰ্ণ যোগ হৈ সৃষ্টি হয় সেইটো যুক্তাক্ষৰৰ উচ্চাৰণ নৰ দৰে হয়। সেইকাৰণে ইয়াতে আমি আঞ্জাত নৰ উচ্চাৰণটো শুনিব পাওঁ। তাৰ পিছৰ বৰ্ণটো হৈছে তালিব্য শ যোগ ম। তালিব্য শ আৰু ম যোগ হৈ পেলাই সৃষ্টি হয় তালিব্য শই মস্ম, আৰু তাৰ ৰূপটো হৈছে এনেকুৱা। আৰু যদি আমি শব্দ গঠন কৰোঁ তেনেহ'লে আমি শব্দ পাওঁ ৰ তালিব্য শই মস্ম তাত হস্যইকাৰ ৰশ্মি। তাৰ পিছৰটো হৈছে দন্ত্য দ যোগ ম। দন্ত্য দ আৰু ম যোগ হৈ পেলাই সৃষ্টি হয় দন্ত্য ধৈমত ম। দন্ত্য ধৈমত ম। আৰু যদি আমি শব্দ সৃষ্টি কৰোঁ তেনেহ'লে আমি পাওঁ প দন্ত্য ধৈমত ম পদ্ম। তাৰ পিছৰ বৰ্ণটো হৈছে হ যোগ ম। হ আৰু ম যোগ হৈ সৃষ্টি হয় এইটো। এইটো দেখাত খৰ দৰে লাগে যদিও এইটো খ নহয়, এইটো হ আৰু মৰ যুক্তাক্ষৰ হৈমহ ম। হৈমহ ম। আৰু আমি যদি শব্দ গঠন কৰোঁ তেনেহ'লে আমি পাম ভৈৰৱ ৰ। ভৈৰৱ ৰ ইয়াতো এটা যুক্তাক্ষৰ ৰৈ আছে, বৰ লগত ৰ যোগ হৈ আছে। ভৈৰৱ ৰ হৈমহ ম তাত আকাৰ ব্ৰহ্মা ব্ৰহ্মা। তাৰপিছত আমি পাওঁ ব যোগ ব সমান বৈবব্য। দুটা ব যোগ হ'লে এটা ব সৰু অলপমান সৰুকৈ আহি ডাঙৰটো এইটো বৰ পিছফালে পিঠিত উঠি যায় আৰু এইটো সৃষ্টি হয় এইটো যুক্তাক্ষৰ আৰু উচ্চাৰিত হয় বৈবব্য। আৰু যদি আমি শব্দ গঠন কৰোঁ তেনেহ'লে আমি পাওঁ আ বৈবব্য তাত আকাৰ আব্বা। তাৰ পিছৰ যিটো একেবাৰে শেষৰ যুক্তাক্ষৰ ইয়াতে তিনিটা বৰ্ণ যোগ হৈছে। এতিয়া তোমালোকে চাবা মূৰ্ধন্য শ যোগ মূৰ্ধন্য ট যোগ ৰ। মূৰ্ধন্য শ যোগ মূৰ্ধন্য ট যোগ ৰ। এই তিনিওটা বৰ্ণ লগ হৈ পেলাই সৃষ্টি হোৱা যুক্তাক্ষৰটো হৈছে
মূৰ্ধন্য ষ ত্ৰস্ত্ৰ মূৰ্ধন্য ষ ত্ৰস্ত্ৰ আৰু ৰূপটো হৈছে এনেকুৱা আৰু মূৰ্ধন্য ষ ত্ৰস্ত্ৰৰে যদি আমি শব্দ গঠন কৰোঁ তেনেহ'লে আমি শব্দ পাওঁ ৰদ আকাৰে ৰা মূৰ্ধন্য ষ ত্ৰস্ত্ৰ ৰাষ্ট্ৰ এতিয়া আজিৰ যিকেইটা যুক্তাক্ষৰ আছিল তোমালোকক মই বৰ্ণৰ লগত যোগ কৰি পেলাই যুক্তাক্ষৰ আৰু শব্দবিলাক এটা এটাকে উচ্চাৰণ কৰি দিলোঁ এতিয়া আমি আকৌ এবাৰ যুক্তাক্ষৰ কেইটা চাইছোঁ ল আৰু মূৰ্ধন্য ট লগ হৈ সৃষ্টি হৈছে লয়টল ট মূৰ্ধন্য ট আৰু মূৰ্ধন্য ট লগ হৈ সৃষ্টি হৈছে মূৰ্ধন্য টয়টত ট য় আৰু বৰ্গীয় জ লগ হৈ সৃষ্টি হৈছে য়জন জ তালিপীয় খ আৰু ম লগ হৈ পেলাই সৃষ্টি হৈছে ক্ষয়মস্ম দন্ত্য ড আৰু ম যোগ হৈ পেলাই সৃষ্টি হৈছে দন্ত্য দয়মদ্ম হ আৰু ম যোগ হৈ পেলাই সৃষ্টি হৈছে ক্ষয়মহম ব আৰু ব লগ হৈ পেলাই সৃষ্টি হৈছে বৈভৱ আৰু একেবাৰে শেষত তিনিটা বৰ্ণ যোগ হৈছে মূৰ্ধন্য খ যোগ মূৰ্ধন্য ট যোগ ৰ মূৰ্ধন্য ষ ত্ৰস্ত্ৰ এতিয়া আমি শিকিলো আজি এইকেইটা যুক্তাক্ষৰ এতিয়া এটা কথা মন ৰাখিবা যেতিয়া তোমালোকে যুক্তাক্ষৰবোৰ শুদ্ধকৈ শিকিবা তেতিয়াহে তোমালোকে অসমীয়া ভাষাটো শুদ্ধকৈ লিখিব আৰু পঢ়িব পৰা হ'বা সেইকাৰণে যুক্তাক্ষৰ বিষয়টো গুৰুত্ব সহকাৰে তোমালোকে পঢ়িবা আশা কৰোঁ তোমালোকে এইটো পাঠৰ পৰা উপকৃত হৈছা মই ধন্যবাদ জনাইছোঁ তোমালোক আটাইকে আমাৰ ইউটিউব চেনেল আছামিজ জ্ঞানকুলৰ লগত সংযোগ হৈ থকাৰ কাৰণে পৰৱৰ্তী পাঠত পুনৰ লগ হ'ম তেতিয়ালৈকে তোমালোক ভালে থাকা কুশলে থাকা আৰু খেলি থাকা